সকলকে নমস্কাৰ জনাই HIRA'S প্লিজ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণ ক আখৰটোৰ লগত যোগ হৈ থকা যুক্তাক্ষৰসমূহৰ শব্দসমূহ বানান কৰি ইয়াতে পঢ়িবলৈ যত্ন কৰা হৈছে। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি আন কাৰোবাৰ বাবে প্ৰয়োজনীয় বুলি ভাবে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াতে প্ৰথমতে লিখা আছে যুক্তাক্ষৰ থকা শব্দ বানান কৰি পঢ়োঁ। এটা প্ৰথমতে ব্যঞ্জন বৰ্ণ ক আখৰটোৰ লগত ক আখৰ যোগ হৈছে। এই যুক্তাক্ষৰ থকা শব্দসমূহ ইয়াতে একাদিক্ৰমে পঢ়িবলৈ যত্ন কৰিছোঁ। ম কয় কয় ক তাত আকাৰে কা মক্কা। ইয়াৰ পিছৰ শব্দটোলৈ গৈছোঁ। পদ উকাৰে পু ৱ তাত আকাৰে ৱা ম কয় কয় ক তাত আকাৰে কা ৱা মক্কা। ইয়াৰ পিছতো কক্কুল ক কয় কয় ক তাত হচৌকাৰে কু ল কক্কুল। এই যুক্তাক্ষৰটোত ক আৰু মূৰ্ধন্য ত যোগ হৈ আছে। এই যুক্তাক্ষৰ থকা শব্দসমূহ ইয়াতে পঢ়িবলৈ যত্ন কৰিছোঁ। ট্ৰেক্টৰ মূৰ্ধন্য তয় ৰয় ত্ৰ তাত একাৰে ট্ৰে কয় মূৰ্ধন্য তয় ত ৰ ট্ৰেক্টৰ। অক্টোপাছ অ কয় মূৰ্ধন্য তয় ত তাত উকাৰে টু পদ আকাৰে পা দ্বিতীয় ছ অক্টোপাছ। অ ক মূৰ্ধন্য তয় ত তাত উকাৰে টু ব ৰ শব্দটো হৈছে অক্টোবৰ। এই যুক্তাক্ষৰটোত ক আৰু দন্ত্য ত লগ লাগি এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰ থকা শব্দবোৰ পঢ়িবলৈ যত্ন কৰিছোঁ। মত হচৌকাৰে মু কয় দন্ত্য তয় ত তাত হচৈকাৰে টি মুক্তি শব্দটো হৈছে মুক্তি। যুক্তি অন্তস্থ যত হচৌকাৰে জু কয় দন্ত্য তয় ত তাত হচৈকাৰে টি যুক্তি। শক্তি তালব্য হ কয় দন্ত্য তয় ত তাত হচৈকাৰে টি যেনে শব্দটো হৈছে শক্তি। ইয়াৰ পিছৰ যুক্তাক্ষৰটোত ক আৰু ম লগ লাগি এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰ থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। ৰুক্মিণী ৰত হচৌকাৰে ৰু ৰয় ৰু কয় মই ম তাত হচৌকাৰে মি মূৰ্ধন্য নত দীৰ্ঘইকাৰে নি ৰুক্মিণী। এই শব্দটো হৈছে ৰুক্ম ৰত হচৌকাৰে ৰু ৰয় ৰু কয় মই ম শব্দটো হৈছে ৰুক্ম। ৰত হচৌকাৰে ৰু কয় মই ম তাত দীৰ্ঘইকাৰে মি শব্দটো হৈছে ৰুক্মি। ইয়াৰ পিছৰ যুক্তাক্ষৰটোলৈ গৈছোঁ। ইয়াত ক আৰু ল লাগি এই যুক্তাক্ষৰটো হৈছে। তো এই যুক্তাক্ষৰ থকা শব্দবিলাক পঢ়িবলৈ যত্ন কৰিছোঁ। শুক্ল তালব্য হত হচৌকাৰে হু হয় হু কয় লয় ক্ল শব্দটো হৈছে শুক্ল। ক্লান্তি কয় লয় ক্ল তাত আকাৰে ক্লা দন্ত্য নয় তয়ন্ত তাত হচৈকাৰে ন্তি ক্লান্তি। আৰু এইটো শব্দ হৈছে ক্লিপ
কয় লয় ক্ল তাত হচই কাৰে ক্লি প ক্লিপ এই যুক্তাক্ষৰটোত ক আৰু ৱ লগ লাগি এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটোত থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ কোৱাট কয় ৱয় ক তাত আ কাৰে কোৱা দন্ত্য থ কোৱাট পক্ৱ প কয় ৱয় ক মানে পক্ৱ পক্ৱান্ন প কয় ৱয় ক তাত আ কাৰে কোৱা দন্ত্য নয় ন পক্ৱান্ন ইয়াৰ পিছতলৈ গৈছোঁ এই যুক্তাক্ষৰটোত ক আৰু দন্ত্য হ লগ লাগি এইটো হৈছে এই যুক্তাক্ষৰ থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ শব্দটো হৈছে নক্সা দন্ত্য ন কয় দন্ত্য হয় ছ তাত আকাৰে সা নক্সা ইয়াত দন্ত্য হটো উচ্চাৰণ স্বৰ দৰে হৈছে ইয়াৰ পিছৰ শব্দটো হৈছে বক্সিং ব কয় দন্ত্য হয় ছ তাত হচই কাৰে চি অনুস্বার বক্সিং বক্সাইট ব কয় দন্ত্য হয় ছ তাত আ কাৰে সা হস্ৰই মূৰ্ধন্য ত বক্সাইট আৰু শেষৰ যুক্তাক্ষৰ থকা এইটো হৈছে ইয়াত লগ লাগি থকা বৰ্ণকেইটা হৈছে ক আৰু অন্তস্থ য় আৰু ক আৰু অন্তস্থ য় লগ লাগি এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দবোৰ পঢ়িবলৈ যত্ন কৰিছোঁ বাক্য বদ আকাৰে বা কয় অন্তস্থ য় বাক্য ঐক্য ঐ কয় অন্তস্থ য় ঐক্য অনৈক্য অ দন্ত্য নত ঐ কাৰে নৈ কয় অন্তস্থ য় শব্দটো হৈছে অনৈক্য আজি এই ভিডিঅ'টোত আপোনালোকে ব্যঞ্জন বৰ্ণ ক আখৰটোৰ লগত লগ লাগি থকা যুক্তাক্ষৰ কিছুমান শব্দ পঢ়ি দিবলৈ যত্ন কৰিছোঁ ইয়াতে যিকেইটা শব্দ দিয়া আছে সেইকেইটাহে পঢ়িবলৈ যত্ন কৰিছোঁ আৰু এনেকুৱা যুক্তাক্ষৰ হয়তো আপোনালোকে আৰু বহুত পাব তো আপোনালোকৰ এই যুক্তাক্ষৰসমূহ পঢ়িবলৈ সুবিধাৰ্থে এই ধৰণে উচ্চাৰণ কৰি পঢ়ি দিবলৈ যত্ন কৰিলোঁ আশা ৰাখিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে আৰু যুক্তাক্ষৰবিলাক পঢ়িবলৈ হয়তো আপোনালোকে ভালদৰে পাৰিব বুলি আশা ৰাখিছোঁ আগলৈ পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ